শ্ৰীৰাম ভক্ত হনুমান জাগ্ৰত দেৱ হয়। শ্ৰী হনুমানক ভক্তি কৰা যিমান সহজ সিমানেই কঠিনো হয়। কঠিন এইবাবেই যে ইয়াত ব্যক্তিৰ উত্তম চৰিত্ৰ, মন্দিৰত পবিত্ৰতা ৰখাটো প্ৰয়োজনীয় হয়। অন্যথা ইয়াৰ পৰিণাম ভুগিব লগাত পৰিব পাৰে। শ্ৰী হনুমানৰ ভক্তিৰ ফলত চমৎকাৰী ৰূপত সংকট শেষ হৈ ভক্তই সুখ লাভ কৰে। বিদ্বানসকলে কয় যে যিয়ে এবাৰ শ্ৰী হনুমানৰ ভক্তিৰ ৰস পায় তেওঁ জীৱনত কেতিয়াও হাৰি নাযায়। যি ঠাইত হাৰিব বুলি ভাবয় তাতেও শেষত জয়ী হয়। এনেকুৱা ভক্তৰ কোনো শত্ৰু নাথাকে। আপোনালোকে শ্ৰী হনুমানৰ বহুত ধৰণৰ ফটো দেখিছে চাগে, যেনেকৈ পাহাৰ দাঙি থকা হনুমান, পঞ্চমুখী হনুমান, ৰাম ভক্তিত ৰথ হনুমান, বুকু ফালি দিয়া হনুমান, লংক দাহন কৰা হনুমান, গদাৰে ৰাক্ষসকলক বধ কৰা হনুমানৰ ফটো, বিশাল ৰূপ দেখুওৱা হনুমান, আশীৰ্বাদ দিয়া হনুমান, ৰাম লক্ষ্মণক কান্ধত উঠাই লোৱা হনুমান, শিলত শ্ৰী নাম লিখা হনুমান, ধ্যান কৰা হনুমান, শ্ৰীকৃষ্ণৰ ৰথৰ ওপৰত বহি থকা হনুমানৰ ছবি আদি। যিবোৰ ঘৰত শ্ৰী হনুমানৰ ফটো থাকে তাত মংগল, শনি তথা যিকোনো নিগেটিভ এনাৰ্জিৰ দোষ নাথাকে। আপুনি যদি শ্ৰী হনুমানৰ ভক্ত হয় তেনেহলে ঘৰত শ্ৰী হনুমানৰ ফটো ক'ত আৰু কেনেকৈ লগাব লাগে এইটো জনাটো বহুত প্ৰয়োজনীয়। তেনেহলে আহক আজি জানি লওঁ শ্ৰী হনুমানৰ ফটো লগোৱাৰ কিছু নিয়ম। আপোনালোকক অনুৰোধ কৰিছো যাতে ভিডিঅ'টো শেষলৈ চাই। নম্বৰ 1, শ্ৰী হনুমানৰ ফটো কোনটো দিশত লগাব লাগে। বাস্তুশাস্ত্ৰ অনুসৰি শ্ৰী হনুমানৰ ফটো সদায় দক্ষিণ দিশৰ ফালে মুখ কৰি থকাকৈ লগাব লাগে। এইখন ফটো শ্ৰী হনুমান বহি থকা মুদ্ৰাত ৰঙা ৰঙৰ হ'ব লাগে। দক্ষিণ দিশৰ ফালে মুখ কৰি শ্ৰী হনুমানৰ ফটো এই কাৰণেই লগাব লাগে কাৰণ এইটো দিশত শ্ৰী হনুমানে সৰ্বাধিক প্ৰভাৱ দেখুৱাইছে। এইকাৰণে এইটো দিশত অধিক শুভ মানা হয়। শ্ৰী হনুমানৰ ফটো লগোৱাৰ ফলত দক্ষিণ দিশৰ পৰা অহা যিকোনো বেয়া নজৰ শ্ৰী হনুমানৰ ফটো দেখি উভতি যায়। ইয়াৰ ফলত ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হয়। নম্বৰ 2, শয়নকক্ষত শ্ৰী হনুমানৰ ফটো নাৰাখিব। শাস্ত্ৰ অনুসৰি শ্ৰী হনুমান বাল ব্ৰহ্মচাৰী হয় আৰু ইয়াৰ বাবে তেওঁৰ ফটো বেডৰুমত নাৰাখি ঘৰৰ মন্দিৰত তথা অন্য পবিত্ৰ স্থানত ৰখাটো শুভ মানা হয়। বেডৰুমত ৰখাটো অশুভ মানা হয়। নম্বৰ 3, ভূত প্ৰেত আদিৰ পৰা বাচি থাকিবলৈ। যদি আপোনাৰ এনেকুৱা অনুভৱ হয় যে আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জিয়ে বাস কৰিছে তেনেহলে আপুনি শ্ৰী হনুমানৰ শক্তি প্ৰদৰ্শন কৰা মুদ্ৰাৰ ছবি লগাওক। আপুনি বিচাৰিলে পঞ্চমুখী শ্ৰী হনুমানৰ ফটোও লগাব পাৰে, কিন্তু এই ফটোখন এনেকুৱা ঠাইত ৰাখিব য'ত সকলোৰে নজৰ পৰে। এনেকুৱা কৰিলে ঘৰত যিকোনো বেয়া শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব। নম্বৰ 4, পঞ্চমুখী হনুমান। বাস্তুবিজ্ঞান অনুসৰি পঞ্চমুখী শ্ৰী হনুমানৰ মূৰ্তি যি ঘৰত থাকে সেই ঘৰত উন্নতিত বাধা দিয়া বেয়া শক্তিবোৰ আঁতৰি যায় আৰু ধন সম্পত্তি বৃদ্ধি হয়। নম্বৰ 5, জলস্ৰোতৰ দোষ। যদি ঘৰৰ ফুল দিশত যিকোনো পানীৰ নল থাকে এই বাস্তু দোষৰ কাৰণে পৰিয়ালত শত্ৰু বাধা, অসুখ বিসুখ তথা মন সদায় অশান্ত হৈ থাকিব। এই বাস্তুদোষ দূৰ কৰিবলৈ সেই ঘৰত পঞ্চমুখী শ্ৰী হনুমানৰ ফটো লগাব লাগে। সেইখন ফটো সেই পানীৰ নলৰ ফালে মুখ কৰি অৰ্থাৎ দক্ষিণ পশ্চিম ফালে হ'ব লাগে। নম্বৰ 6, বহি থকা শ্ৰী হনুমানৰ ফটো। ড্ৰয়িং ৰুমত আপুনি শ্ৰী ৰামৰ দৰবাৰৰ ফটো লগাব য'ত শ্ৰী হনুমান শ্ৰী ৰামৰ চৰণত বহি আছে। ইয়াৰ বাহিৰেও ড্ৰয়িং ৰুমত পঞ্চমুখী হনুমানৰ ছবি, পাহাৰ দাঙি থকা শ্ৰী হনুমানৰ ছবি নাইবা শ্ৰী ৰাম ভজন কৰা শ্ৰী হনুমানৰ ফটো লগাব পাৰে। মনত ৰাখিব যাতে এনেকুৱা ফটোৱে ৰাখিব। নম্বৰ 7, পাহাৰ দাঙি থকা হনুমানৰ ফটো। যদি এই ছবি আপোনাৰ ঘৰত আছে তেনেহলে আপোনাৰ সাহস, শক্তি, বিশ্বাস আৰু দায়িত্বৰ বিকাশ হ'ব। আপোনাৰ যিকোনো পৰিস্থিতিতে ভয় নালাগিব। যিকোনো পৰিস্থিতিৰ সৈতে আপুনি যুঁজিব পাৰিব আৰু যিকোনো সমস্যাই আপুনি তৎক্ষণাত সমাধান কৰিব পাৰিব। নম্বৰ 8, উৰি থকা শ্ৰী হনুমান। যদি এইখন ছবি আপোনাৰ ঘৰত আছে তেনেহলে আপোনাৰ উন্নতি আৰু সফলতাত কোনেও বাধা দিব নোৱাৰিব। আগুৱাই যোৱাৰ বাবে আপোনাৰ উৎসাহ আৰু সাহস বাঢ়িব। নিৰন্তৰভাৱে আপুনি সফলতা প্ৰাপ্তি কৰিব। নম্বৰ 9, শ্ৰী ৰাম ভজন কৰি থকা শ্ৰী হনুমানৰ ছবি। যদি এইখন ছবি আপোনাৰ ঘৰত আছে তেনেহলে আপোনাৰ ভক্তি আৰু বিশ্বাসৰ সঞ্চাৰ হ'ব। এই ভক্তি আৰু বিশ্বাসে আপোনাৰ জীৱনৰ সফলতাৰ আধাৰ। নম্বৰ 10, শ্ৰী হনুমানৰ ছবিৰ পবিত্ৰতা।
যদি আপুনি শ্ৰী হনুমানৰ ফটো ঘৰত লগাইছে তেনেহ'লে তাৰ পবিত্ৰতা আৰু সুৰক্ষা সুনিশ্চিত কৰিব লাগিব। এই ফটোখন ভালদৰে ফ্ৰেমত বন্ধা হোৱা হ'ব লাগিব। প্ৰতিদিনে সেই ফটোখন চাফ চিকুণ কৰি চাকি ধূপ জ্বলোৱাটো প্ৰয়োজনীয় হয়। বন্ধুসকল, এইখিনি আছিল ঘৰত শ্ৰী হনুমানৰ ফটো ৰখাৰ কিছু নিয়ম। যদি আপুনি এইবোৰ নিয়ম পালন কৰে তেনেহ'লে শ্ৰী হনুমানে আপোনাৰ ওচৰত সদায় কৃপা ৰাখিব। জয় শ্ৰীৰাম, জয় হনুমান। এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰক।